আমাৰ যিখিনি চেণ্ট্ৰেল ফ'ৰ্চেছ পেৰামিলিটাৰী ফ'ৰ্চেছ বুলি ক'ব লাগিব বা আৰ্মি হওক বা নেভি হওক চেণ্ট্ৰেল ফ'ৰ্চ আছে সেইখিনিত আমাৰ যিখিনি আমাৰ অসমৰ ল'ৰা ছোৱালী সিহঁতে কেনেধৰণে এপ্লাই কৰিব লাগে বা প্ৰচেছটো কি পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে সেই বিষয়টো আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি অলপ বিশেষকৈ নাজানে জানে যিখিনি আমাৰ অলপ ফৰৱাৰ্ডত আছে সেই ল'ৰাখিনি নাজানে কিন্তু আমাৰ যিখিনি আমাৰ গাঁও ল'ৰা বা দুখীয়া ল'ৰা ছোৱালীখিনি আহে গতিকে এই কথাখিনি ইমান বিশেষকৈ নাজানে গতিকে প্ৰথম কথাটো হৈছে কি ডাইৰেক্ট যদি ক'ব বিচাৰোঁ আমি কিছুমান ভিডিঅ' বা কিতাপ চাওঁ কয় যে এনেকৈ ৰিয়েল ফেক্টটো হৈছে কি যেতিয়া আমি আমাৰ ফৰ্মখন ওলায় এডভাৰটাইজমেণ্ট ওলায় তাত ভেকেঞ্চিছ থাকে 6,000 8,000 8,000 তেনেধৰণে থাকে গতিকে আমাৰ যিটো SSC থ্ৰ' মানে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত যেতিয়া আমি ফৰ্মখন ভৰাওঁ ফৰ্মখন ভৰোৱা সময়ত আপোনাৰ কিছুমান চিলেকশ্যন পইণ্ট থাকে যে SSB ITBP BSF CRPF আছাম ৰাইফলছ এনেধৰণে আপোনাৰ কিছুমান মানে তাত ফৰ্মত অপশ্যন দিয়ে প্ৰথম 1 2 3 4 চাৰিটা অপশ্যন দিয়ে গতিকে সেই কথাটো হৈছে কি মানে আপুনি কোনটো প্ৰথম চইচ কৰে আপোনাৰ যিটো মাৰ্ক পাব আপুনি যেতিয়া এক্সামৰ পাছত যিটো মাৰ্কছ পাব সেই মাৰ্কছটোৰ ওপৰত ডিপেণ্ড কৰি তাত এটা আপোনাৰ ভিউ কৰে তেতিয়াহ'লে আপুনি যিটো প্ৰথম চইচ কৰিছে যদি আপোনাৰ মাৰ্কটো সেইটো অনুপাত হয় তেতিয়াহ'লে তাত অভিয়াছলি যদি আপুনি কম পাইছে তেতিয়াহ'লে যদি ছেকেণ্ড থাৰ্ড ফ'ৰ্থ সেইটো দিয়ে সেইটো কাৰণে সেইটো চইচ কৰিব লাগে দ্বিতীয়টো কথা হৈছে কি আমাৰ ল'ৰা ছোৱালীখিনিয়ে ফৰ্মখন ভৰাই বিশেষকৈ মোৰ ঘৰৰ মোৰ মানে কি কয় ওচৰৰে ল'ৰা সিহঁতে ফৰ্মখন ভৰাই থৈ দিয়ে আৰু ফৰ্মখন ভৰাই কিন্তু কোনো ধৰণৰ প্ৰিপেৰেশ্যন নাই গতিকে মেইন থিংটো হৈছে কি আমি পঢ়িব লাগিব এনেহে আমাৰ যিটো স্কুল এডুকেশ্যনটো আছে কিন্তু ডিফেন্সত আহিবৰ কাৰণে যিখিনি মেইন থিং বা আপোনাৰ কি বস্তুটো পঢ়িব লাগিব কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সেই বিষয়টোৰ প্ৰতি অলপ আমাৰ জনাৰ প্ৰয়োজন আছে আমি দেখিছোঁ বাহিৰৰ ষ্টেটত যিমানখিনি ল'ৰা ছোৱালী আছে বা বাহিৰৰ ষ্টেটৰ মানুহখিনি এই বিষয়টোলৈ জানে বিশেষকৈ এইটো ছাইডৰ কথা ক'ব বিচাৰিছোঁ ৰাজস্থান ছাইডৰ ৰাজস্থান হাৰিয়ানা সেইটো ছাইডে আমাৰ দিল্লী পুলিচ ৰাজস্থান পুলিচ তোমাৰ পাটৱাৰী বা মানে এনেধৰণে কিছুমান এক্সাম ফাইট কৰি থাকে কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰিপেৰেশ্যন নাই আৰু পঢ়িছে মানে এটা লিংকত যায় মানে পঢ়ি আছে আৰু ধৰি লওক আপোনাৰ গৈছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে কি কৰিম যিখিনি ভাল ল'ৰা সেইখিনি জানে সিহঁতৰ গাইড পাইছে যিখিনি আমাৰ যিখিনি ডিফেন্সত আহিবলগীয়া ল'ৰা বা যিখিনি ল'ৰাবিলাক দুখীয়া ল'ৰা ভাল পঢ়িছে যদিও আগতে যাব পৰা নাই মাজতে ষ্টপ কৰি দিবলগীয়া হৈছে কিন্তু চবেই ভাবে কি ডিফেন্সত যাম এনেকৈ ধৰণে ভাবে গতিকে কথাটো হ'ল কি আমি প্ৰিপেৰেশ্যন বহুত প্ৰয়োজন প্ৰিপেৰেশ্যন মানে 4টা ছাবজেক্টৰ ওপৰত আপোনাৰ এক্সামটো হয় বেছি তেয়াৰী তেনেকৈ ধৰণে থাকে সিমানখিনি চোৱাৰ প্ৰয়োজন নাই যিখিনি ষ্টাফ চিলেকশ্যন কমিশ্যনৰ কাৰণে আহিছে সিমানখিনি যদি আমি ভালকৈ বুজি পাওঁ পৰীক্ষাটো পাছ কৰিব পাৰোঁ গতিকেলৈ মই সকলোকে এইটো অনুৰোধ জনাম যে পৰীক্ষাটো মোৰ মেইন কোৱা অৰ্থটো হৈছে কি আমি যেতিয়া মানে ফৰ্মখন ফিল আপ কৰোঁ ফৰ্মখন ফিল আপ কৰাৰ পাছত আমি অকণমান হ'লেও মানে তাত ইণ্টাৰেষ্ট দিব লাগে পঢ়িব লাগে তেতিয়া আমি ধুনীয়াকৈ মানে পাছ কৰি যাম আৰু আমাৰ বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ যিটো মেৰিট লিষ্ট সেইটো বাহিৰৰ ষ্টেটত বহুত কম যায় গতিকেলৈ আমি কিয়নো সেইটো মাৰ্কছ মানে অবটেইন কৰিব নোৱাৰোঁ বাকী আমাৰ দেখিছোঁ বাহিৰৰ ষ্টেটত তোমাৰ মেৰিট লিষ্ট ইমান বেছি যায় যে এটা কম্পিটিশ্যন আহে এটা বহুত ডাঙৰ কম্পিটিশ্যন দ্বিতীয় কথাটো প্ৰথম কথাটো সেইটো আছিল আৰু দ্বিতীয় কথাটো হৈছে কি আমাৰ অসমৰ পৰা আমাৰ নৰ্থ ইষ্টৰ পৰা নৰ্থ ইষ্ট মানে বিশেষকৈ আমাৰ অসমৰ পৰা এছ'চ মানে যিটো কয় তোমাৰ ছাব ইনস্পেক্টৰৰ পৰা ওপৰ ৰেংক বা অফিচাৰ ৰেংকত ডিফেন্সত বহুত কম কি হয় মই একচুৱেলি কিন্তু বুজি পোৱা নাই বা মই নাজানো তথাপি মই কৈছোঁ আহিব পাৰে SI ৰেংকত আহিব কিন্তু আমাৰ ল'ৰাখিনি নাজানে যেতিয়া ফৰ্মখন ওলায় বা ফৰ্মখন ফিল আপ কৰে কনষ্ট মই নিজে যেতিয়া আমি নিজে ভৰ্তি হৈছোঁ আমি নাজানো মানে যে ডাইৰেক্ট ছাব ইনস্পেক্টৰ যাব পাৰে বা ডাইৰেক্ট অফিচাৰ ৰেংকত যাব পাৰে সিমানখিনি কথা আমি একচুৱেলি জনা নাছিলোঁ আমাৰ গাঁৱৰ ল'ৰাখিনি এতিয়াও নাজানে সেই কথাটো বা কমিউনিকেশ্যন ষ্টাফ বুলি এটা আছে যিটো কয় WD বুলি কয় বা কমিউনিকেশ্যন ষ্টাফ যিটো তেনেকুৱা যে এটা ষ্টাফ আছে সেই বিষয়টো আমাৰ ল'ৰাখিনি নাজানে কমিউনিকেশ্যন ষ্টাফটো হৈছে অনলি ফৰ ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ কাৰণে সেইটো কমিউনিকেশ্যন ষ্টাফটো বহুত ভাল আৰু দ্বিতীয় কথা ছাব ইনস্পেক্টৰ ৰেংকৰ কাৰণে বহুত বেছি কোৱালিফিকেশ্যন নালাগে আমাৰ প্ৰায়খিনি ল'ৰা গ্ৰেজুৱেশ্যন কমপ্লিট হয় গ্ৰেজুৱেশ্যন MA কৰি পিনেও আমাৰ ল'ৰা ছোৱালী কষ্ট হ'লত আহিছে গতিকে অকণমান যদি চাই যে আমি ছাব ইনস্পেক্টৰ ৰেংকটো এপ্লাই কৰি চাওঁ মোৰ মতে নিশ্চয় সফল হ'ব গতিকে সেই বস্তুটো চাওক আৰু দ্বিতীয় কথাটো হৈছে কি এইটো কি কয় আপোনাৰ অফিচাৰ ৰেংকৰ যিমানখিনি লোৱা কোৱালিফিকেশ্যন আছে সেইটাতো গ্ৰেজুৱেশ্যন কমপ্লিট লাগে তাত এক্সাম হয় এইটো প্ৰচেছ আছে কিছু এটা মানে কি ফৰ্মখন পোৱাৰ আগত ৰেংক পোষ্ট আৰু কেনেধৰণে প্ৰিপেৰেশ্যন সেই বস্তুটো অলপ জোৰ দিয়ক নিশ্চয় চেণ্ট্ৰেল ফ'ৰ্চত আমাৰ
নৰ্থ ইষ্টৰ ফালৰ পৰা ভাল পোষ্টত আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালী এটা মানে সুবিধা পাব বুলি মই ভাবোঁ গতিকে মোক ক'বলগীয়া সিমানখিনিয়ে আৰু এই গোটেই কথাখিনি মোৰ নিজৰ এক্সপিৰিয়েঞ্চ পৰা কৈছোঁ বা মই কিবা এটা মানে মই কোনো এইটো বিশেষকৈ ক'ব গ'লে কি কোনো গাইডেকে বেছি হাই ষ্টেণ্ডাৰ্ড চাব নালাগে আমি ক্লাছ 10লৈকে যিমানখিনি আমাৰ মেথমেটিক্স আহে সেই মেথমেটিক্সটোৰ বিষয়ে যদি আমি অলপ জানো গতিকে আমি সেই এক্সামত পাছ কৰিব পাৰিম গতিকে আমাৰ কথা হ'ল কি আমি সেই ষ্টেণ্ডাৰ্ড লেভেলটো আমি অলপ ষ্টাডি কৰিব লাগে দ্বিতীয় কথাটো হৈছে জেনেৰেল নলেজ আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ বা আপোনাৰ যিমানখিনি অলপ ৰিচেণ্টলি হৈ থকা সেই বিষয়টোলৈ আৰু ৰিজনিঙত আপোনাৰ ৰিজনিঙৰ এখন কিতাপ পায় সেই কিতাপ কিন্তু মোৰ কোৱা অৰ্থটো হৈছে কি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আমি এই বিষয়টোলৈ নাজানো কাৰণে মই অকণমান এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে এই কথাটোৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম জয় হিন্দ